নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোতে কুশলে আছে। এটা খুব গুৰুত্বপূৰ্ণ কথা অৱতাৰণা কৰিবৰ কাৰণে আচলতে ভিডিঅ'টো বনাইছোঁ। খুব চমু ভিডিঅ', বেছি কথা নকওঁ, অকণমান কিবা অলপ কম, আপোনালোকে মনোযোগেৰে শুনিব বুলি আশা কৰিলোঁ। লকডাউনৰ সময়ত এতিয়া পুনৰ টিভিত ৰামায়ণ আৰু মহাভাৰতৰ সম্প্ৰচাৰ হৈছে, কিন্তু এটা সময় আছিলে, যাৰ বয়স বৰ্তমান অন্ততঃ 30 বছৰ হৈছে, তেওঁলোকে গম পাব এটা সময় আছিলে যেতিয়া ৰামায়ণ আৰু মহাভাৰত সম্প্ৰচাৰ হৈছিলে টিভিত। তেতিয়া এনেকুৱা এটা অৱস্থা আছিলে, গাঁৱত বেছি মানুহৰ টিভি নাছিলে, 2-1 থাকে, কিন্তু ৰামায়ণ মহাভাৰত চাবৰ কাৰণে মানুহৰ ইমান ভিৰ লাগিছিলে, আপোনাৰ টিভিটো চোতাললৈ বা বাৰান্দালৈ উলিয়াই দিবলগীয়া অৱস্থা হৈছিলে। এই ক্ষেত্ৰত এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৰামায়ণ আৰু মহাভাৰতে দৰ্শকৰ ক্ষেত্ৰত। ইমান বেছি দৰ্শকে কোনো চিৰিয়েল এনেকৈ চোৱা নাছিলে যেনেকৈ ৰামায়ণ আৰু মহাভাৰত চাইছিলে। ৰামায়ণ আৰু মহাভাৰতৰ প্ৰসংগ ওলাওঁতে এটা কথা মনত পৰে, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমাৰ গাঁৱত, অন্য কথা নাজানো কিন্তু আমাৰ গাঁৱত এটা পৰম্পৰা নিচিনাই আছিলে, এটা নিয়ম আছিলে। গাঁৱৰ কিছুমান ভক্তপ্ৰাণ মানুহ লগ হৈ প্ৰতি ঘৰে ঘৰে সদায় সন্ধিয়া সময়ত অলপ সময় ৰামায়ণ আৰু মহাভাৰতৰ চৰ্চা কৰিছিলে। আপোনাৰ ঘৰত ধৰক আজি ৰামায়ণ পাঠ হ'ল, গোটেইখন গাঁও ঘূৰি আকৌ পিছত আপোনাৰ পাল পৰিবলৈ বা আপোনাৰ ঘৰত পুনৰ ৰামায়ণ পাঠ হ'বলৈ 1.5-2 মাহমান সময় লাগিছিলে। গতিকে কাৰো বিশেষ একো অসুবিধা নহৈছিলে। আমি সকলোৱে জানো সেইখিনি সময়ত মানুহবিলাক সুখী আছিলে। মনত কেতিয়াবা প্ৰশ্ন হয়, এই যে আধ্যাত্মিকবাদৰ যিটো চিন্তা আছিলে ৰামায়ণ মহাভাৰতৰ চৰ্চা কৰি সন্ধিয়া সময়ত, দিনৰ দিনটো মানুহবোৰে কষ্ট কৰে, কাম কৰে, আৰু তেওঁলোকে চিন্তা কৰিবলৈ সিমান সময় নাপায়। কাম কৰাৰ অন্তত, দিনটো ব্যস্ততাৰ অন্তত তেওঁলোকে ৰামায়ণ চৰ্চা কৰিছিলে বা আতৈ সংগী বা ভকতসকলক লাগে কিছু মনৰ কথা পাতিছিলে ভক্তিভাৱেৰে। গতিকে সেইখিনি কৰাত তেওঁলোকৰ হয়তো দুখ চিন্তা বহুত কমি গৈছিলে নেকি। বৰ্তমান আধুনিক সময়ত মানুহৰ ইমান সুখ ভোগ ঐশ্বৰ্য বিভূতিও ইমান মানুহক শান্তি দিব পৰা নাই, কিন্তু সেইখিনি সময়ত মানুহে কেনেকৈ ইমান শান্তিত থাকিব পাৰিছিল। আজি মানুহে তেনেকৈ সন্ধিয়া সময়ত ঘৰে ঘৰে ৰামায়ণ পাঠ নকৰে, কিন্তু বহুতে ক'ব খোজে যে টাইম পাছৰ কাৰণে আজিওতো বহুত বস্তু আছে, টিভিত কিমান চিৰিয়েল আছে, কিমান চিনেমা আছে, সেইবোৰ চাই মানুহে টাইম পাছ কৰে। কিন্তু তথাপিও আজি মানুহবিলাক দোষী কিয়? কথাটো আচলতে সেইটোৱে যে আধ্যাত্মিকবাদৰ চৰ্চা কৰা আৰু টিভিত চিৰিয়েল চাই টাইম পাছ কৰা বস্তুটো একেই নহয় আচলতে। তেওঁলোকেও সময় কটাইছিলে ৰামায়ণ মহাভাৰত চৰ্চা কৰি, আজি মানুহৰ টিভি চাই সময় কটায়, কিন্তু টিভি চাই সময় কটোৱা আৰু ৰামায়ণ মহাভাৰত চৰ্চা কৰি আধ্যাত্মিকতাবাদৰ চৰ্চা কৰি সময় কটোৱা আচলতে একেই কথা নহয়। বৰ্তমান সময়ত পুনৰ ৰামায়ণ আৰু মহাভাৰতৰ সম্প্ৰচাৰ হোৱাত এই কথাখিনি ক'বলৈ মন গ'ল, সেইকাৰণে ভিডিঅ'টো বনালোঁ। ধন্যবাদ।